অভূতপূৰ্ব ৰূপ দিম যাতে পৃথিৱীৰ ভৱিষ্যত এক মহাবোধত পৰিণত হয়। এতিয়া তোমালোক যোৱা। ভাল প্ৰভু। প্ৰভু, তোমাক স্মৰণ কৰিছিলোঁ। আদেশ কৰক প্ৰভু। তুমি জানা যে যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি আহি পৰে, পুনৰ ধৰ্ম সংস্থাপনৰ হেতু যুগে যুগে অৱতাৰ গ্ৰহণ কৰি আহিছে। কিন্তু এনেকৈয়ে পূৰ্বে সপ্তবাৰ অৱতৰি পৃথিৱীৰ ভাৰ হৰণ কৰিলোঁ। কিন্তু এইবাৰ ভাৰতভূমি এনে ব্যভিচাৰ অত্যাচাৰ চলিছে যে ধৰিত্ৰী দেৱীও স্থিৰে থাকিব নোৱাৰি সঘনে কঁপি উঠিছে। ধৰ্ম, কৰ্ম, সত্য, শৌচ, দয়া, ক্ষমা ধৰণীত লুপ্ত প্ৰায়। স্বাৰ্থহীনৰে বেদ বিধি বিসৰ্জন দি একোজন স্বতন্ত্ৰ নায়ক হৈ পৰিছে আৰু পৰৰ সত্তা অস্বীকাৰ কৰি ভাৰত ভূমিৰ প্ৰজাতন্ত্ৰ মহীন কৰি পেলাইছে। এই সন্ধিক্ষণত ধৰ্ম সংস্থাপনৰ হেতু তুমি পুনৰ অৱতীৰ্ণ হ'ব লাগিব। তেন্তে এতিয়া বিদায়হে কৰোঁ প্ৰভু। উপযুক্ত সময়তে পালাহি নাৰদ। যোগমায়াৰ দ্বাৰা বহুতো কাম সমাধা কৰি যাব। বাকী কাম তোমাৰ দ্বাৰা হ'ব লাগিব। পৃথিৱীত কমকৈ যি মহাভাৰৰ সূচনা কৰিছে, সেই ভাৰ হৰণৰ বাবে তুমি নিজেও এবাৰ পৃথিৱীলৈ যাব লাগিব। মনত ৰাখিবা, মই যন্ত্ৰী আৰু তুমি যন্ত্ৰ। নাৰায়ণ, নাৰায়ণ, এইটো বুজিব নোৱাৰিলোঁ প্ৰভু। তথাপি এইদিনা মই যন্ত্ৰই সঁচা। তোমাৰ ইচ্ছাত মোৰ ইচ্ছা, তোমাৰ ইংগিতত মই বিশ্ব ব্ৰহ্মাণ্ডত বিচৰণ কৰোঁ। মোক এবাৰ বুজাই কোৱাচোন দয়াময়। এইমাত্ৰ সংবাদ পালোঁ পৃথিৱীত পুনৰ ধৰ্ম বিপৰ্যয় ঘটিছে। তাৰ কাৰণে তুমি নিজেও এবাৰ পৃথিৱীলৈ যাব লাগিব। মই কিয়? শংখ চক্ৰ ধাৰণ বিষ্ণু শ্যামলা পীত বাসসমহ কৌস্তুভোদ্ভাসিত রসিকম বনমালা বিভূষিত। মইতো যাব লাগিবই। তাৰোপৰি ইন্দ্ৰাণী ৩৩ কোটি দেৱতাসকলেও নিজ নিজ অংশে অৱতাৰ গ্ৰহণ কৰিব লাগিব। সকলো কাৰ্যকে অতি নিখুঁতভাৱে পৰিচালনা কৰিব লাগিব তুমি। কূটনীতিততো তুমি মোৰেই সমকক্ষ। নাৰায়ণ, নাৰায়ণ,
এইবাৰ ভাৰত ভূমি ৰাজনীতি ধৰ্মনীতি প্ৰতিষ্ঠা কৰোঁতে এনে কূটনীতিৰ আৱশ্যক হ'বতে ভোলানাথৰ নিচিনা সৰল লোকেও মোক সম্পূৰ্ণ বিপৰীত ভাৱ কৰিব। সেইবাবে মোৰ উদ্দেশ্য তেওঁলোকক বুজাই দিয়া উচিত। নিৰাময় তোমাৰ অনন্ত লীলা, তোমাৰ অনেক লীলা। এইবাৰ ধৰাধামতনো তুমি কেনে লীলা কৰা তাক চাই এই নাৰদৰ নয়ন সাৰ্থক কৰি। নাৰায়ণ নাৰায়ণ নাৰায়ণ। অনন্ত হয় তেজী নাৰায়ণ হোৱায় অৱতাৰ ধৰায় অৱতাৰ অনন্ত হয়